পোনপ্ৰথমে মই সমষ্টিবাসী ভোটাৰসকলক মোৰ পাৰৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যি ধৰণৰ মোক বিশ্বাস ৰাখি যি ধৰণৰ ভোট প্ৰদান কৰিলে ইয়াৰ কাৰণে সকলোকে মই ধন্যবাদ যাচিছোঁ। আৰু তেখেতসকলে যিটো মোক আকৌ পুনৰাই মোৰ ওপৰত বিশ্বাস ৰাখি সমষ্টিৰ উন্নয়নৰ কামৰ কাৰণে যে দায়িত্ব দিছে সেই দায়িত্বটো মই পালন কৰি যাম। আৰু তাত যেহেতু বিজেপি প্ৰাৰ্থী নাছিলে আপোনাৰ সুবিধা হৈছে নেকি? নাই, কোনোতো অসুবিধা হ'বতো নালাগে, কাৰণ ৰাইজে মোৰ ওপৰত বিশ্বাস আছে। মই আগৰ পৰা কৈ আহি আছোঁ যে ধনচিৰি সমষ্টিত কোনো এটা ফেক্টৰ নহয় আমাৰ BPFৰ কাৰণে। আৰু ঠিক তেনেকৈ আজি ৰিজাল্টটো সকলোৱে দেখিব পালে, কাৰণ যিটো দেখিছে আমি সদায় ৰাইজৰ লগত থাকিছোঁ। আমি অপজিশ্যন হ'ব পাৰে, সদায় আমি ৰাইজৰ লগত থাকিছোঁ। ৰাইজৰ দুখে সুখে বিপদ আপদে আমি সদায় থিয় দিছোঁ, যাৰ কাৰণে ৰাইজে আমাৰ ওপৰত বিশ্বাস আছে। এই ধৰণে ৰাইজে মোক ভোট প্ৰদান কৰিছে। নাই, অন্তৰ্ভুক্ত হ'লেতো কোনো ফেক্টৰ হোৱা নাই, কাৰণ আপোনালোকে নিজেই দেখিছোঁ। কাৰণ 9,900 ডিফাৰেঞ্চত আমি জিতিলোঁ। তেতিয়াহ'লে চাওক, 9,935 ডিফাৰেঞ্চত আমি জিতিছোঁ। বহুত বেছি ভোট আমি ডিফাৰেঞ্চত জিতিছোঁ। ইয়াৰ কাৰণে ৰাইজে মোৰ ওপৰত বহুত বিশ্বাস আছে। আমি কাম কৰিম, সমষ্টিবাসী ৰাইজৰ হৈ আমি কাম কৰিম। আপুনি অকলে প্ৰতিনিধিত্ব কৰিছিল যোৱাবেলি ওদালগুৰি জিলাৰ পৰা, এইবাৰ নিশ্চিতভাৱে আপুনি কাৰ্যবাহী সদস্যৰ আপুনি দাবীদাৰ হ'বনে নহয়? চাওক, পাৰ্টীৰ ফালৰ পৰা যি দায়িত্ব দিব সেই দায়িত্বটো মই পালন কৰিবৰ কাৰণে ৰেডি, আৰু ৰাইজৰ হৈ মই কাম কৰিম। যোৱা সময়ছোৱাত যেনেকৈ ধনচিৰি সমষ্টিত আপুনি যদিও জিকিছিল বা বিৰোধীত থকাৰ কাৰণে একো কাম কৰিব নোৱাৰিলে, এই গেপছটোক আপুনি কেনেকৈ আগুৱাই লৈ যাব? চাওক, আমাৰ উন্নয়নৰ কথাটো হ'ল ধনচিৰি সমষ্টিৰ যিটো সেই 5 বছৰ বহুত পিছ পৰি থাকিল, সেই পিছপৰা অঞ্চলবিলাক উন্নয়ন কৰিব লাগিব। কাৰণ আমাৰ যিটো মানে প্লেনিংটো লৈ আমি কাম কৰিব লাগিব, আমাৰ একশ্যন প্লানৰ যোগেদি আমি কাম কৰিব লাগিব। কাৰণ মানুহ যদি ইচ্ছা যদি থাকে, যিকোনো কাম মানে কৰিব নোৱাৰা বস্তু নাথাকে। ইয়াৰ কাৰণে যিটো হাগ্ৰামা ছাৰৰ যিটো সপোন, সেই সপোনটো বাস্তৱত যদি ৰূপায়ণ কৰিব লাগিলে আমি সকলোৱে দায়িত্ব ল'ব লাগিব। সেই হিচাপে যি দায়িত্ব দিয়ে সেই দায়িত্ব লৈ মই সমষ্টিৰ উন্নয়নৰ কাম মই আগবাঢ়ি লৈ যাম। এক প্ৰকাৰ BJP আৰু UPPL দুয়োটা দলকে ৰাইজে ৰিজেক্ট কৰিছে, কি কাৰণে ৰিজেক্ট কৰিছে বুলি ভাবিছে? তো ৰাইজে মানে ৰজা, ৰাইজে যি বিচাৰ কৰিছে এইটো হ'ব। এতিয়া যিটো ৰাইজে যিটো বিচাৰ দিছে এইটোৱে মানে মানিব লাগিব, হয় না নহয়? এইটো কাৰণে আমাক যিটো ৰাইজে মানে ৰায় দান দিছে, ৰাইজে আমাৰ ওপৰত বিশ্বাস ৰাখিছে। এই হিচাপে আমি যিটো সংখ্যা পালোঁ, যিটো মিউজিক নাম্বাৰ পালে, ৰাইজে আমাৰ ওপৰত বিশ্বাস ৰাখিছে। আমি কাৰোবাৰ BJPৰ পক্ষত কথা নক'ম, কাৰো আমাৰ মানে UPPL বিৰোধী আমি কথা নক'ম। কাৰণ আমাৰ উদ্দেশ্য হৈ গ'ল ৰাইজৰ হৈ আমি কাম কৰিবৰ কাৰণে আগুৱাই আহিছোঁ। কাৰো বিৰোধী আমি কথাবিলাক নক'ম, কাৰণ আমাক ৰাইজে দায়িত্ব দিছে, সেই দায়িত্বটো আমি পালন কৰিব লাগিব। এতিয়া আমি কাৰোবাৰ বিৰোধী কথাটো কৈতো লাভ নাই। এতিয়া আমি নতুনকৈ দায়িত্ব গ্ৰহণ কৰিব লাগিব, উন্নয়ন কাম কৰিব লাগিব। এতিয়া কিছুমান কথাবিলাকতো কৈতো লাভ নাই, কাৰণ তেখেতে অলৰেডি সকলোৱে গম পাইছে, এতিয়া ৰিজাল্টটো গমেই পাই আছে। ইয়াৰ কাৰণে আমাৰ গুৰুৰ দায়িত্ব আছে। সেই 5 বছৰ আমি কেনেকুৱা ধৰণৰ আমি BTCখন আগুৱাই লৈ যাম, এইটো আমি চিন্তা কৰি কাম কৰিব লাগিব। আপোনাৰ যিটো অংক আছিল সেই অংক সম্পূৰ্ণ হৈছে? হয়, কাৰণ আমাৰ যিটো ৰাইজে মোৰ লগত থাকি কাম কৰিছে, আমাৰ সকলো সমষ্টিভাগ আমাৰ কৰ্মকৰ্তাসকলে যি ধৰণৰ কাম কৰিছে, ইয়াৰ ৰিজাল্টটো আমি পালোঁ। আমি বাৰে বাৰে কৈ আছোঁ, আমি টোটেল আমি 40,000 মান পাম বুলি কৈছোঁ। ঠিক তেনেকৈ ধৰণৰ আমাৰ ৰিজাল্টটো পাবলৈ সক্ষম হৈছোঁ। থেংক ইউ।